আজি মই বনালোঁ বৰালি মাছৰ এখন টেঙা আঞ্জা। কিন্তু এই মাছ বনাওঁতে ফ্ৰাই কৰোঁতে বৰ ফুটে। আপোনালোকে এই সমস্যাৰ সন্মুখীন হয়নে বাৰু? ময়ো হৈছিলোঁ, কিন্তু মোক মায়ে এটা টিপছ শিকালে, তাৰপিছত মই বৰালি মাছ বনোৱাৰ পাছত কেতিয়াও নুফুটে। আজি মই এই ৰেচিপিটোৰ জৰিয়তে আপোনালোকৰ আগত দেখাম যে বৰালি মাছ বনালে কিয় নুফুটে। তো আহকচোন। এয়া মই কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হৈ গ'ল। তাৰ পাছতে মই অলপমান শুকান হালধি ইয়াতে দি ল'লোঁ। এয়া তাৰ পাছতে মই মাছখিনি এপিচ এপিচকৈ দি যাম। আপোনালোকে হয়তো মন কৰিছে মাছ দিয়াৰ পিছত ইয়াত কোনো ফুটা দেখা নাই। কিন্তু আমি যদি হালধি নিদিয়াকৈ মাছখিনি ফ্ৰাই কৰিবলৈ যাওঁ তেতিয়াহ'লে খুব ফুটিব, ওচৰত কোনো থাকিব নোৱাৰা হৈ যায়। আৰু সেইকাৰণে মোৰ মায়ে এইটো বুদ্ধি মোক দিলে, মায়ে এইটো টিপছ দিলে যে মাছ ফ্ৰাই কৰাৰ আগতে এনেকৈ যদি হালধি ছটিয়াই লোৱা হয় তেতিয়াহ'লে মাছ নুফুটে। আৰু মাছখিনি পাৰি দিয়াৰ পিছতো মই আকৌ পুনৰ হালধি দি দিছোঁ। তাৰ যিটো মাছৰ যিটো ছাল থাকে সেই ছালটোৰ পৰাই মাছটো ফুটে। গতিকে ইয়াত যদি হালধি অলপ দি দিয়া যায় তেতিয়াহ'লে সেই ফুটাটো নাইকিয়া হৈ যায়। গতিকে আমি খুব সহজে মাছটো ফ্ৰাই কৰিব পাৰোঁ। এইটো শ্বেয়াৰটো মই আপোনালোকৰ আগত টিপছটো শ্বেয়াৰ কৰিলোঁ। আৰু মানুহে কি কৰে, কেতিয়াবা বনোৱাৰ আগতে কেঁচা তেলো সানি লয়। তাতকৈ যদি বেছিকৈ ফুটে তেতিয়াহ'লে আপোনালোকে ঢাকন ব্যৱহাৰ কৰিব পাৰে। এয়া মই আনফালে কেৰাহীত আদা, নহৰু, পিঁয়াজ দি ল'লোঁ। তাৰপাছতে অলপমান জিৰাও দিলোঁ। তাৰপাছতে দিলোঁ মই এই ব্ৰকলিখিনি। এতিয়া মই ভাজিম এই ব্ৰকলিখিনি। মই ফ্ৰাই কৰোঁতে কিন্তু মই হালধি ব্যৱহাৰ নকৰোঁ। এয়া মোৰ মাছ ফ্ৰাই হৈ গৈছে। এয়া কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ মই মাছখিনি ভাজি ল'লোঁ। গতিকে আপোনালোকে যদি তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে আপোনালোকে এনেদৰে হালধি দি পেলাই আপোনালোকে মাছটো ফ্ৰাই কৰিব পাৰে। কোনো অসুবিধা নহয়। আৰু সেই একে তেলতে মই দিলোঁ পিঁয়াজ, আদা, নহৰু অলপমান। সেই একেখন কেৰাহীতে যদি আমি মাছৰ জোলকণ বনাওঁ তেতিয়াহ'লে খায়ো সোৱাদ লাগে। সেইকাৰণে মই এনেকৈয়ে বনাবলৈ যত্ন কৰোঁ। আৰু তেলখিনিও মিক্স নহয়। আৰু অলপমান দিলোঁ মই হালধি যাতে ইয়াৰ ৰংটো ভাল আহে। এতিয়া আনফালে মই মোৰ ব্ৰকলি চব্জিখনো মই লৰাই গৈছোঁ আৰু ঢাকন নিদিয়াকৈ বনাইছোঁ। প্ৰথম অৱস্থাত তাৰ যিখিনি পানী থাকে সেইখিনি যাতে শুকাই যায়। আৰু ইয়াতে দিলোঁ কেইটামান মই কেঁচা জলকীয়াখিনি দি পেলাইও মই ভালদৰে অকণমান ভাজি ল'ম। তাৰপাছতে মই এয়া বিলাহীখিনি যিখিনি কাটি ৰখা বিলাহীখিনি মই দি দিলোঁ। বিলাহীখিনিত হয়তো আপোনালোকে মন কৰিছে যে মই গুটিখিনি পেলাই দিছোঁ। গুটিখিনি যিসকল মানুহৰ গেষ্ট্ৰিক এনেকুৱা ধৰণৰ গেছৰ প্ৰব্লেম হয় তেওঁলোকে এই গুটিখিনি পেলাইহে আপোনালোকে এই আঞ্জা বনাব। কিয়নো এই গুটিয়ে মানুহক বহুত অপকাৰ কৰে। গতিকে মই এবাৰ খুব বেয়াকৈ দিছিলোঁ গুটি দিয়াৰ পাছত। আৰু ইয়াৰ অকণমান দিলোঁ মই নৰসিংহ। তাৰপাছত মই এই গুটি খোৱা একেবাৰে বন্ধ কৰিলোঁ। অকণমান ঢাকন দি পুনৰ মই চালোঁ যে মোৰ হৈ গৈছে। মোৰ বিলাহীখিনি অলৰেডি সিজি গৈছে। এতিয়া মই মাছখিনি দিম। মাছখিনি দি পেলাই মই অলপ সময় লৰাই পেলাই অলপ 2 মিনিট সময় মই বিলাহীৰ লগত ৰাখিম। এনেকুৱা শুকান বতৰ, যিহেতু শুকান বতৰত টেঙা খাব লাগে মানুহে। মানুহৰ স্কিনৰ কাৰণেও বহুত দৰকাৰী হয়। সেইকাৰণে মই এনেদৰে টেঙা জোল বনাবৰ কাৰণে এনেকুৱা বতৰত টেঙা জোল বনাবৰ কাৰণে চেষ্টা কৰোঁ। টেঙেচি টেঙা হওক বা নেমু টেঙা হওক, এনেদৰে বনাই খাবলৈ মই মাছৰ টেঙা খাবলৈ যত্ন কৰোঁ। ইয়াতে মই অকণমান দি দিলোঁ পানী। আৰু এতিয়া উতল অহালৈকে মই এই মাছখিনি মই ৰাখিম।
5 মিনিটৰ পাছতে মোৰ মাছখিনি ৰেডি হৈ যাব চব আশা কৰিছোঁ আপোনালোকে মোৰ আজি এই ৰেচিপিটো ভাল পাইছে আৰু যদি ভাল পাইছে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ লগতো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে মোৰ মাছ ৰেডি হৈ গৈছে দেখিছেনে খুব সুন্দৰকৈ মোৰ মাছৰ জোলখন ৰেডি হৈ গৈছে এতিয়া খাবৰ কাৰণে মই যোগাৰ কৰোঁ আজিলৈ আহোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ